নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ জ্ঞান হাবৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে এলপি আৰু ইউপি টেটৰ যিখন অসমীয়াৰ চিলেবাছ তাত উল্লেখ থকা আটাইকেইজন সাহিত্যিকৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈ দিছোঁ। গতিকে যিসকলে এতিয়ালৈকে ভিডিঅ'সমূহ চোৱা নাই তেওঁলোকে প্লেলিষ্টলৈ গৈ পেলাই ভিডিঅ'সমূহ চাব পাৰে। আজি মই হেম বৰুৱা আৰু ভৱানন্দ দত্তৰ ওপৰত এটা আলোচনা আগবঢ়াম। আমি মমতাৰ চিঠি নামৰ কবিতাটো পঢ়োঁতে হেম বৰুৱাৰ বিষয়ে কিছু পৰিমাণে পাইছোঁ। আজি তেওঁৰ বিষয়ে অকণমান কওঁ। হেম বৰুৱা অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। তেওঁ 1915 চনত তেজপুৰত তেওঁৰ জন্ম হৈছিল। যোৰহাট আৰু তেজপুৰত তেওঁ স্কুলীয়া শিক্ষা শেষ কৰি পেলাই কটন কলেজৰ পৰা BA আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত তেওঁ MA ডিগ্ৰী লাভ কৰিছিল। তেওঁ সন্দিকৈ কলেজ, যোৰহাটৰ JB কলেজ, গুৱাহাটীৰ বি বৰুৱা কলেজত অধ্যাপক পদত নিযুক্ত হয় আৰু পিছলৈ তেওঁ বি বৰুৱা কলেজৰ উপাধ্যক্ষ আৰু অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। হেম বৰুৱাই মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ যেতিয়া কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি আছিল তেতিয়া আবাহন কাকতত হিয়াৰ মিলন নামেৰে এটি চুটিগল্প তেওঁৰ প্ৰকাশ পায়। তেওঁৰ হেম বৰুৱাৰ ৰচনা কৰা কাব্য পুথিকেইখন হৈছে বালিচন্দা, মন ময়ূৰী আৰু হেম বৰুৱাৰ কবিতা। তেওঁ ৰচনা কৰা ভ্ৰমণমূলক কাহিনী গ্ৰন্থ হৈছে সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ আদি। তাৰপিছত তেওঁ এখন বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিছিল। সেইখন আছিলে দ্য ব্লু হিল এণ্ড ৰেড ৰিভাৰ। আৰু এই গ্ৰন্থখন ইতিহাসে ঢুকি পোৱাৰ পৰা উত্তৰ স্বাধীনতা কাললৈকে এই সময়ছোৱাখিনি ইয়াত অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত তেওঁ পচুৱা আৰু আছাম এক্সপ্ৰেছ নামৰ এখন ইংৰাজী দৈনিক বাতৰি কাকতৰ সম্পাদক হিচাপেও তেওঁ কিছু বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে হেম বৰুৱাৰ বিষয়ে ইমানখিনিয়ে। মই আৰু এবাৰ কৈ দিছোঁ, তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ কবিতাৰ বিষয়ক কবিতাৰ পুথিকেইখন হৈছে মন ময়ূৰী, হেম বৰুৱাৰ কবিতা। তেওঁৰ ভ্ৰমণ বিষয়ক ভ্ৰমণ কাহিনীমূলক গ্ৰন্থকেইখন হৈছে সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ। আৰু তেওঁৰ বুৰঞ্জীমূলক গ্ৰন্থখন হৈছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল। এইখিনি আছিলে হেম বৰুৱাৰ বিষয়ে। এতিয়া আহোঁ আমি ভৱানন্দ দত্তৰ বিষয়ে। কামৰূপ জিলাৰ ৰতনপুৰ গাঁৱৰ চৌখুটীৰ ছাত্ৰবৃত্তি স্কুল আৰু বজালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা, কটন কলেজৰ পৰা IA আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ BA পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ চৌখুটী ছাত্ৰবৃত্তি স্কুল আৰু বজালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰে আৰু কটন কলেজৰ পৰা IA আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ BA পৰীক্ষাত তেওঁ উত্তীৰ্ণ হয়। 1946 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ MA ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত তেওঁ কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী কালত কটন মহাবিদ্যালয়ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে তেওঁ কৰ্মৰত আছিল। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে ফিলচফি ইন ইণ্ডিয়া, ৰবীন্দ্ৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী আৰু অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন। এইখন আছিলে তেওঁৰ গ্ৰন্থ। তেওঁ নাচিকেতা ছদ্ম নামেৰে কবিতা ৰচনা কৰিছিল। আমি নাচিকেতা পাইছোঁ। নাচিকেতা ছদ্ম নামেৰে যিজন কবিয়ে কবিতা লিখিছিল তেওঁ হৈছে ভৱানন্দ দত্ত। তেওঁৰ গ্ৰন্থসমূহ মই কৈ দিছোঁ: ফিলচফি ইন ইণ্ডিয়া, ৰবীন্দ্ৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন ইত্যাদি। গতিকে আজিলৈ ইমানখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। ধন্যবাদ।